ভাল লাগিছে যে কৰিশ্মাই নিজৰ ভাল খবৰটো দিনা আমাক মানে মাতিছিলে। কোৱাচোন কেনেকুৱা লাগিছে তোমাৰ ভাল খবৰটো? বেছি ভাল লাগিছে আৰু মানুহৰ জীৱনত ভাল খবৰ আহে। তুমি বিয়াত মাতিবা পাহৰি নাযাবা। খুৰী আপোনাৰ ছোৱালীৰ বিয়াত মাতিব পাহৰি নাযাব। কৰিশ্মা নাথৰ আছে এটি বহুতে ডাঙৰ ভাল খবৰ। সমগ্ৰ অসমবাসীক কৰিশ্মা নাথৰ জনালে ভাল খবৰটো। কৰিশ্মা নাথৰ কি এনেকুৱা আছে ভাল খবৰ? কৰিশ্মা নাথৰ সঁচাকৈয়ে বিয়া নেকি? কৰিশ্মা নাথৰ কেতিয়া বিয়া? কৰিশ্মা নাথৰ ডেট ফিক্স হ'ল, কি ডেট? সকলোবোৰ জনাম। ইমান সোনকালে এই ভাল খবৰটো দিব বুলি আপোনালোকেও সকলোৱে কোনেও ভবা নাছিল। আপোনালোক সকলোৱে নিশ্চয় জানেই যে অলপতে কৰিশ্মা নাথৰ নাগাৰা নাম বহু বেছি ভাইৰেল হৈ পৰিছিল, যাৰ ফলত কৰিশ্মা নাথ সমগ্ৰ অসমতে চিনাকি হৈ পৰিছিল। কিন্তু এতিয়া হঠাৎ কৰিশ্মা নাথৰ ইমান ডাঙৰ ভাল খবৰ আহি যোৱাত সকলো আচৰিত হৈ গৈছে। কৰিশ্মা নাথৰ ভাল খবৰটো আপোনালোকক জনাই আছোঁ। অসমৰ এগৰাকী জনপ্ৰিয় ইউটিউবাৰ অসমৰ ৰিপুনে কৰিশ্মা নাথৰ ঘৰত গৈছিল আৰু তেতিয়াই ৰিপুনে কৰিশ্মাৰ ভাল খবৰটোৰ বিষয়ে সোধাত কৰিশ্মা নাথে জনায় যে সকলোৰে জীৱনত ভাল খবৰ আহে আৰু কৰিশ্মা নাথেও জনায় যে বহু দিনৰ পৰা এই দিনটোলৈ কৰিশ্মা নাথে বাট চাই আছিল। আজি ফাইনেলি আহি গ'ল এই ভাল খবৰটো। ৰিপুনে কৰিশ্মাক সুধিছিল যে কৰিশ্মা নাথৰ বিয়া কেতিয়া? তেতিয়া কৰিশ্মা নাথে জনায় যে এতিয়া বিয়াৰ কথা একোৱে ভবা নাই কৰিশ্মা নাথে, আৰু যদি কোনোবা ল'ৰাই কৰিশ্মাক মেছেজ দিয়ে তেন্তে চান্স আছেনে নাই এই কথা সোধাত কৰিশ্মা নাথে জনায় যে কোনোবাই ভাল পাই মেছেজ দিব পাৰে, একো টেনশ্যন ল'ব লগা কথা নাই, এনেকৈ জনায় কৰিশ্মা নাথে। এতিয়া কৰিশ্মা নাথৰ ভাল খবৰটো হ'ল কৰিশ্মা নাথৰ ইউটিউব চেনেলটো মনেটাইজ হ'ল। এতিয়াৰে পৰা কৰিশ্মা নাথেও ইউটিউবৰ পৰা টকা ইনকাম কৰিব। ভিডিঅ'টো আছিল ইমানেই।